মোৰ নাম জয়ন্ত কুমাৰ নাথ, কাউন্সিলৰ ICTC ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল। ধুবুৰী জিলাত বৰ্তমানলৈকে যিটো পজিটিভৰ সংখ্যা বাঢ়িছে HIV পজিটিভৰ, বৰ্তমানলৈকে কিমানটা আছে? আচ্ছা, এই মাহত এই বছৰটোত আমি 2023 জানুৱাৰীৰ পৰা এই মে মাহ পৰ্যন্ত আমি টোটেল 48 পজিটিভ পালোঁ, HIV পজিটিভ। এই মাহত চলিত মাহত 14টা পাইছোঁ এতিয়ালৈকে আমি। আৰু বৰ্তমানলৈকে ধুবুৰী জিলাখনত কিমানটা পজিটিভ আছে? পজিটিভটো 1200 মান ওলাব আছে, পজিটিভ আছে। ধুবুৰী জিলাৰ বিভিন্ন আৰক্ষী থানাৰ এলেকাত নাইবা বেলেগ বেলেগ চাৰ্কেলত। আপোনালোকে পোৱা ৰিপৰ্ট মতে আচলতে এই পজিটিভৰ কিহৰ কাৰণে হৈছে? মেইনলি ছেক্সৰ পৰা হয়, বাহিৰত লেবাৰখিনি কাম কৰিব যায়, সিহঁতে পইচা পাতি অলপ পায়, নিজৰ ঘৰৰ পৰা মানে পৰিবাৰ বাহিৰত থাকে কাৰণে সিহঁতে ছেক্সত লিপ্ত হয় বেলেগৰ লগত। ড্ৰাগছৰ ক্ষেত্ৰতো খুব বাঢ়িছে বৰ্তমান। আমি এনেকুৱা হৈছে 10টামান টেষ্ট কৰিলে 4টামান আমি পজিটিভ পাওঁ। ড্ৰাগছৰ পৰাই বেছি, ড্ৰাগছৰ পৰা বৰ্তমান খুব চলি আছে। শেহতীয়াকৈ এটা খবৰ ওলাইছে, ধুবুৰী জিলাৰ 5জনকৈ যুৱকৰ গাত HIV পজিটিভ ধৰা পৰিছে আৰু যিকেইটা ড্ৰাগছৰ কাৰণে হোৱা বুলি সন্দেহ কৰা হৈছে। হয়, ড্ৰাগছ ইনজেক্টেড ড্ৰাগছ ইউজ কৰিলে এনেকৈ একটা চিৰিঞ্জে বেলেগে ইউজ কৰে, শ্বেয়াৰ কৰে সিহঁতে, সেইটো কাৰণত হয়। মানে যেতিয়া ধৰা পৰে তাৰপিছত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰে? আমি প্ৰথমতে 3টা টেষ্ট কৰোঁ, 3টা টেষ্ট বেলেগ বেলেগ কোম্পানী টেষ্ট কিট দি, যদি পজিটিভ 3টাতে আহে আমি কি কৰোঁ, টিবিত পঠাই দিওঁ। টিবি বেমাৰ আছে নেকি চাই দিওঁ, টিবিত পৰা নিগেটিভ নাইবা পজিটিভ আহিব পাৰে। তাৰ পিছত আমি পঠাই দিওঁ বৰপেটা ART চেণ্টাৰ আছে, তাত ART চেণ্টাৰত তাত পেচেণ্টটো 6 মাহ ধৰি মেডিচিন খাব লাগে। খোৱাৰ পিছত আমাৰ ইয়াতে মেডিকেল কলেজত এটা লিং ART চেণ্টাৰ বুলি চেণ্টাৰ আছে, সেইটোত আমি মেডিচিনটো কণ্টিনিউ কৰি থাকোঁ, লাইফ টাইম কৰিব লাগে। ধুবুৰী জিলা কাৰাগাৰতো আপোনালোকে টেষ্ট কৰি আছে? হয়, আমি মাহত 2টামান কেম্প কৰোঁ। এইটো মাহত ওলোৱা নাই, কিন্তু আগৰ মাহত 4টা-5টা এনেকৈ ওলাই আছে। এতিয়ালৈকে 20টাৰ ওচৰত আমি পজিটিভ পাইছোঁ। হয়, কয়দীপৰৰ পৰা। সিহঁতক মানে ধৰি লওক বিভিন্ন ড্ৰাগছ খোৱা কেছত নাইবা বিক্ৰী কৰা কেছত সিহঁতক ইয়াত গ্ৰেপ্তাৰ কৰি আনি থয়, তাৰ পাছত সিহঁতৰ মাজত টেষ্ট কৰি পাইছোঁ আৰু IDUৰ ক্ষেত্ৰতে পাইছোঁ। আৰু এইটো মানে ড্ৰাগছখিনি ধৰিব লাগে যাতে ড্ৰাগছ খোৱা বন্ধ হয়। এই নিডিল ইনজেক্টিং হ'লে সেইটো বন্ধ হ'ব। ভয়াৱহ